তাই তোমার একটা টিকটক বানালে ভালো লাগবে, ফেমাস হয়ে যাবে পারি। এই পকপকি ভাইবা কোন আছে? গাড়ুয়া সানসতে টিকটকটা করিল মনে হয়। টিকটক সাইজটা পুটি বম। কি কৰি আছে আপুনি? এই পিনে এই টিকটক কৰি আছো, দেখা নাপা নেকি? তোৰ কাৰণ টিকটকটা মই আৰু এবাৰ কৰিব লাগিব। কিবা ধুনীয়া ছোৱালীৰ লগত এটা ডুৱেট কৰি আছিলো। বাপৰে বাপ, মানে কাম নাই নেকি? খালি টিকটক কৰি থাকে যে ছোৱালীবিলাকৰ লগত। অ কাম নাই মোৰ, কাম নাই কাৰণে কৰি আছো। এই লগ বজাৰত যা, বজাৰ লৈ আহ। আলু নাই, দালি নাই, শাক কৰি বহুত কিছু নাই, লৈ আহ। আজি দেখোন 2 কেজি আলু আনলোৱে। আলু কিমান ভাড়া নিছিলে? গোটেই দেখোন পইচা আনিছিলে। চাই এনে নেকি? চাইতো নানে। চাই আনছো মই, দোকানতে মোক চাই দিছে না, ভাল কৰি দিছে। মই পইচা দিছো। দোকানী দিবে লাগিলে তুমি নিজে ল'বা লাগে। নেজানা নেকি? আৰে মই কি ফুল কাম কৰিলো এই মানুহটাৰ লগত হৈ। খালি টিকটক বনাই থাকিব, কামটো নাই, খালি চাই নাই, খালি টিকটক কৰি থাকিব, কাম নাই। অ মোৰ কাম নাই না, মোৰ খালি টিকটক কৰাটাই দেখা পাইছা। অ টিকটক কৰি নাথাকি কি কৰি থাকে? ইসবা আর নিজে যে ল'ৰা ছোৱালীটাক যে স্কুলত লৈ যাৰ সময় যে আমরা কোনজন ড্ৰেছ পিন্ধিম কোনজন নিপিন্ধিম ছোৱালীটাতকৈ মায়াকে জানবা স্কুলত যায় না বেহানি মেল মাটিত পানি থাকে। ল'ৰাটো মই নেগেলি যায় নেকি? নেযায়তো স্কুলত, তাৰ কাৰণে মই যাওঁ। না কাৰে হাজি কাছি কাট গল মাস্টাৰ বিলাক লগত লাইন মারবা যা নাকি? অ যাও, তুমি কি করো টিকটক বনাই আর নিজে কথা মোবাইলটা নাচাই কথা মোবাইলৰ লগত ৰাতি 12টাৰ লগে নিজে থাকা। কি মানুহ গেলে মই পালাত পড়লু, তোমাক মই এতিয়াইটা লাগবে। হইছে, যা ঘৰত যা।